জোৰ দিছে না কম জোৰ দিছে নেকি? এনেকৈ বস্তুটো ধুনীয়াকৈ উলিয়াই ল'ব। এনেকৈ দেখিছে ধুনীয়াকৈ উলিয়ালোঁ, উলিয়াই পেলাই এনেকৈ ধৰি পেলাই টানি পেলাই উলিয়াই আনিব। দেখিছে ধুনীয়াকৈ ওলাই গ'ল। তাৰপিছত সিটো নমস্কাৰ বন্ধু বান্ধৱীসকল, জিজ্ঞাসী গঠনৰ পৰা মনলি বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই জনাম ছাগলী পোৱালি কেনেকৈ খাচী কৰিব লাগে। সম্পূৰ্ণ মই প্ৰেক্টিকেল কৰি দেখুৱাম। খুব লাহে লাহে মই বস্তুবোৰ কৰি দেখুৱাম যাতে আপোনালোকে খুব সহজেই বুজিব পাৰে। কাৰণ মই সদায় চেষ্টা কৰোঁ বন্ধুসকল আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ চাই ধুনীয়াকৈ কথাবোৰ বুজিব পাৰে আৰু নিজেও যাতে আপোনালোকে কৰিব পাৰে। কাৰণ যিসকলে পুৰণা ফাৰ্মাৰ, যিসকলে নেকি সকলো কথা জানে তেওঁলোকে ধুনীয়াকৈ ফাৰ্ম কৰি আছে। কাৰণ যিসকলে জানে তেওঁলোকৰ বাবে ছাগলী ফাৰ্ম কৰাটো খুবেই লাভদায়ক। মানে ছাগলী ফাৰ্মত বহুতেই লাভ আছে আৰু খুবেই সহজ। কিন্তু যিসকলে এই কথাবোৰ নাজানে সেই সকলৰ বাবে ছাগলী ফাৰ্ম কৰাটো অলপ কঠিন আৰু তেওঁলোকৰ বাবে এটা বুজ হৈ পৰে। কাৰণ কিছু খৰচৰ মাত্ৰা বাঢ়ি যায়। গতিকে মই এই ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে ছাগলী পোৱালিটো খাচী কেনেকৈ কৰিব লাগে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেন্তে বলক বাহিৰত মই ধুনীয়াকৈ কৰি দেখুৱাম যাতে আপোনালোকে খুব সহজে বুজিব পাৰে। লাইফ বয় চামুদৰে আপোনাৰ ধুনীয়াকৈ হাতটো ধুই ল'ব আৰু যিজনে ধৰে সেইজনকো ধুনীয়াকৈ ধুই ল'ব দিব। ধোৱাৰ পিছত কি কৰিব, যিটো ডেটল আছে ডেটলটো আপুনি ধুনীয়াকৈ হাতত সানি ল'ব। ডেটল অকণ এনেকৈ ল'ব, লৈ পেলাই ধুনীয়াকৈ সানি ল'ব। ধুনীয়াকৈ হাতত সানি ল'ব, ব্লেডখন ল'ব আৰু যিটো মেলোনেক্স ইনজেকশ্যন দিলেও হ'ব বা আপুনি বুলাছ ইস্তেমাল কৰিলেও হ'ব, ব্যৱহাৰ কৰিলেও হ'ব। বুলাছটো আপুনি যদি ধৰক 3 কিলোৰ পোৱালি হয় তেতিয়া আপুনি মানে এটা টেবলেটৰ যিটো এটা মেলোনেক্স প্লাছ টেবলেট আছে সেইটো আপুনি আধা কৰি মানে আধাখিনি মিলাই লৈ মানে এটা টেবলেটৰ আধা পানীত গুলি ল'ব, গুলি লৈ পেলাই সেইখিনি 5টা কৰিব পাৰিব। বেলেগখন এনেকৈ দুভাগ কৰি ল'ব, কৰি পেলাই এফাল ল'লেই হ'ব। সেইখিনি বস্তুখিনি যোগাৰ কৰিলে লোৱাৰ পিছত কি কৰিব, এনেকৈ এজনক ধৰিব দিব ধুনীয়াকৈ, পোৱালিটো যাতে টাইটকৈ ধৰি লয় আৰু আঙুলিটো এনেকৈ লৈ পেলাই এইটো এনেকৈ সোমোৱাই ল'ব। সোমোৱাই ল'লে, লৈ পেলাই এই যিটো এনেকৈ মাজৰ দেখিছে ইয়াত নাফালিব। এইটো দেখিছেনে বস্তুটো, এইটো এনেকুৱাটো নাফালিব। এইফালে এটা থাকে, এইফালে এটা থাকে, ইয়াত ফালিব লাগিব। জোৰ দিছে না কম জোৰ দিছে নেকি? এনেকৈ বস্তুটো ধুনীয়াকৈ উলিয়াই ল'ব। এনেকৈ দেখিছে ধুনীয়াকৈ উলিয়ালোঁ, উলিয়াই পেলাই এনেকৈ ধৰি পেলাই টানি পেলাই উলিয়াই আনিব। দেখিছে ধুনীয়াকৈ ওলাই গ'ল। তাৰপিছত সিটো কৰিব লাগিব। এনেকৈ উলিয়াব, উলিয়াই পেলাই ধুনীয়াকৈ ধৰি টানি এনেকৈ উলিয়াই দিব। দিবি এনেকৈ ছাই অকণমান লগাই ল'ব। ছাই অকণ লগালে পিছলটো হেৰি হয়, যিহেতুকে পিছল থাকে বস্তুটো। সেৰা ল'লোঁ, ধুনীয়াকৈ চাফা কৰি উলিয়াই আনিব। দুটা ওলাই গ'ল, পূৰা ক্লিন হৈ গ'ল, একো নাই। এতিয়াতো চিলাব নালাগে, এইটো এনেকৈ ধুনীয়াকৈ লগাই দিব। এনেকৈ ক্লিন হৈ গ'ল। তাৰপিছতে 3-4 দিন আছে, এইটো ল'ব, এনেকৈ কপাৰ অকণ লগাই ল'ব। এতিয়া ধুনীয়াকৈ লগাই লৈ ধুনীয়াকৈ যিটো কটা জেগাটুকু আছে ইয়াত দি দিলে হৈ যাব। চিলাই কৰিব নালাগে, এইটো এনেকৈ দি দিলে হৈ যাব। দেখিছে অকণো তেজ ওলোৱা নাই, এইটো ৰঙাটো 3-4 দিনহে, এইটো তেজ ওলোৱা নাই। আৰু এটো দুটো যদি ওলায়ো চিন্তা কৰিবলগীয়া ইমান কথা নাই। ধুনীয়াকৈ খালি 3-4 দিনটো লগাব।
এনেকৈ লগাব দিব হৈ দিব। ইয়াত আৰু চিলাই কৰিব নালাগে। তাৰপিছতে কি কৰিব, যিটো মেলোনেক্স প্লাছ মেডিচিনটো মিলাই থৈছিলোঁ সেইটো আগতীয়াকৈ মিলাই থ'ব। মিলাই লৈ মই এইটো দুটাৰ কাৰণে কৰিছিলোঁ, গতিকে মই 6 ml পানী দিছিলোঁ, গতিকে এটাৰ কাৰণে 3 ml লাগিব। এনেকৈ 3 ml লৈ ল'ব, লৈ পেলাই খুৱাই দিব। এই দে উঠাই দে, এই দে দেখিছে ধুনীয়া টনটনীয়া, একো নাই। এনেকৈ হয়তো আধা ঘণ্টা সময় অকণমান, আধা ঘণ্টা বা এঘণ্টা সময় অকণমান কষ্ট পাব। মানে কষ্ট মানে কি, অকণমান খোজকাঢ়ি থাকিব পাৰে আধা ঘণ্টা বা এঘণ্টা। তাৰপিছত ধুনীয়াকৈ এতিয়া যদি মই মাকৰ ওচৰলৈ লৈ যাওঁ, ধুনীয়াকৈ মাকৰ পৰা পোৱালিটোৱে গাখীৰ খাব, গতিকে কোনো চিন্তা নাই, কোনো টেনশ্যন নাই। মাত্ৰ এটা আপোনালোকক ক'বলগীয়া আছে, যিটো 3-4 দিন আছে এইটো কণ্টিনিউ আপোনালোকে মানে 3 দিন লগাব। আজি লগালে কাইলৈও লগাব, পৰহিলৈও লগাব, 3 দিন কণ্টিনিউ লগাব। চিলাই কৰিব নালাগে, নিজে নিজে শুকাই যাব। লগতে কি কৰিব, কাইলৈ যেতিয়া এইটো লগাব, আজি মই অকল 3-4 দিন লগাইছোঁ, কাইলৈ যেতিয়া 3-4 দিনটো লগাব, লগোৱাৰ সময়ত কি কৰিব, তাতে আপোনাৰ হিমেক্স যিটো মলম আছে, হিমেক্স মলমটো তাত লগাই দিব। তেতিয়া মাখি বা বেলেগ বস্তু পৰিব নহয় আৰু জেগাটো শুকাই যাব। এইটো লগাব আৰু হিমেক্স মলম লগাব। হিমেক্স মলমটো কণ্টিনিউ 4 দিনমান লগাওক, তেতিয়া শুকাই যাব। আৰু বেলেগ ইনজেকশ্যন বা বেজি দিব কোনো দৰকাৰ নাই, বা আপুনি টেবলেটটো খুৱাব নালাগে, এবাৰেই খোৱালে হৈ গ'ল। বন্ধুসকল, মই আপোনাক কৈছিলোঁ লগে লগে গাখীৰ খাব, এইটো দেখিছে এতিয়া কৰা বৰ্তমান, এতিয়া কৰিছিলে। এয়া চাওক, মাকৰ ওচৰত দিছোঁ, ধুনীয়াকৈ মাকৰ পৰা গাখীৰ খাইছে, দেখা পাইছে আপোনালোকে মাকৰ পৰা। বন্ধুসকল, কেনেকৈ মই কৰিলোঁ, আপোনালোকেও যদি অলপ চেষ্টা কৰে, অলপ কথাবোৰ বুজি লয় ভালকৈ, এবাৰ দুবাৰ ভিডিঅ'টো চাই পেলাই ধুনীয়া কথা বুজি ল'লে, আশা কৰোঁ আপোনালোকে নিজেও আপোনালোকৰ ঘৰতে আপোনালোকে খাচী কৰিব পাৰিব। যদি কথাবিলাক বুজি লয় তেতিয়াহ'লে ইমান চিন্তাৰ কোনো কাৰণ নাই। আৰু যিসকলে নাজানে তেওঁলোকে নিশ্চয়কৈ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই কৰিব লাগে। আৰু যিসকলে কৰিব পাৰিম বুলি ভাবে তেওঁলোকে নিজেই চেষ্টা কৰি চাব পাৰে। তেন্তে আজিলৈ ইমানেই বন্ধুসকল, পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকন দবাই থ'ব। জয় অসম।